আজি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব গৈছিলোঁ। আহোঁতে ৰাস্তাত ইহঁত দুটাক লগ পালোঁ। চাওকচোন, পোৱালিটোৱে বদমাচি কৰি মাকৰ নেজডাল ঠানি আছে। মানে তাৰ লগত খেলিব লাগে। কি মৰম লগা ন? এয়াই সুখ আৰু তাহাঁতৰ। ঘৰ আহি এয়া কি খাই আছোঁ চাওক, চাহৰ লগত। বহুতে বিস্কুট বা কুকিজ বিস্কুট বুলি কয়। আমাৰ ফালে আকৌ হাইথা বিস্কুট বুলিহে কয়। যোনে যোনে বুজি পোৱা নাই মোক কৈ দিওঁ যে হাইথা মানে হাতীৰ নিচিনা। হাতীৰ সুৰডাল ঠিক এনেকুৱাই নহয় জানো? সেইবাবে হাইথা বিস্কুট। এইফালে এয়া মাকৈ পৰিছোঁ। অলপ কোমলীয়া আছিল বাবে ক'বাত গুটি নায়েই। এইফালে অলপ তেলত জলকীয়াৰ গুড়ি আৰু নিমখ লৈ মিক্স কৰি ল'লোঁ আৰু তাৰপিছত মাকৈটো ধুনীয়াকৈ লগাই ল'লোঁ। লগত অলপ নেমু চেপি ল'লোঁ। কি মজা হৈছিল খাবলৈ। আপোনালোকে মোৰ লং ব্লগটো চালে নাই এতিয়ালৈ? ডি লেটাৰ দি কি বনাইছোঁ চাবলৈ ৰিলেটেড ভিডিঅ'ৰ লিংকটো জাষ্ট ক্লিক কৰি দিব। এণ্ড নেক্সট লেটাৰটো হ'ল ই। চ' ই দি কি বনাব পাৰি ছাজেষ্ট কৰি দিব আৰু কমেণ্ট এটা কৰি। আজিলৈ আহিছোঁ।